নমস্কাৰ বন্ধুসকল, আৰিয়ান জিছান আহমেদে অসম তথা ভাৰতবাসীৰ বাবে গৌৰৱ কঢ়িয়াই আনিছে। আৰিয়ান জিছান আহমেদে নাছাৰ পৰা বিৰল স্বীকৃতি লাভ কৰিছে। আপুনিও জনাক শুভেচ্ছা আৰিয়ান জিছান আহমেদলৈ। মংগল আৰু বৃহস্পতি গ্ৰহৰ মাজত দুটা গ্ৰহাণু আৱিষ্কাৰ কৰিছে আৰিয়ান আহমেদ জিছানে। গ্ৰহাণুৰ অনুসন্ধান আৰু গৱেষণাৰ বাবে নাছায়ে তেওঁক বিশেষ সন্মান প্ৰদান কৰিছে। অসমবাসী হিচাপে সকলোৱে আমি গৌৰৱান্বিত অনুভৱ কৰিছোঁ আৰু অসমৰ এজন যুৱকে নাছাৰ দ্বাৰা বিশেষ সন্থাত কাম কৰিবলৈ সুযোগ লাভ কৰিছে। আৰিয়ান জিছান আহমেদ নামৰ এজন অসমীয়া যুৱকে নাছাৰ পৰা বিৰল স্বীকৃতি লাভ কৰিছে, কিয়নো তেওঁ নিজৰ গ্ৰহাণু এষ্ট্ৰইড গৱেষণাৰ জৰিয়তে দুটা নতুন গ্ৰহাণু 2024 BE8 আৰু 2024 BC23 আৱিষ্কাৰ কৰিছে, যাৰ বাবে নাছায়ে তেওঁক এই সন্মান দিছে। ৰঙিয়াৰ এই যুৱকজনে এই আৱিষ্কাৰৰ বাবে বিশ্বজুৰি সমাদৰ লাভ কৰিছে, সমগ্ৰ বিশ্বত চৰ্চিত হৈছে। আৰিয়ান জিছান আহমেদ ৰঙিয়াত জন্মগ্ৰহণ কৰা এজন অসমীয়া ছাত্ৰ। তেওঁ মংগল আৰু বৃহস্পতি গ্ৰহৰ মাজত দুটা গ্ৰহাণু আৱিষ্কাৰ কৰিছে। গ্ৰহাণু অনুসন্ধান আৰু গৱেষণাৰ বাবে নাছায়ে তেওঁক এই বিশেষ সন্মান প্ৰদান কৰিছে। আৰিয়ান জিছান আহমেদ মেঘালয়ৰ মবুলহকৰ US টিমৰ ব্ৰিটিছ কম্পিউটাৰ বিজ্ঞানৰ এজন ছাত্ৰ। তেখেতৰ সফলতাই অসম তথা ভাৰতবৰ্ষৰ সকলো আমি গৌৰৱান্বিত অনুভৱ কৰিছোঁ। তেখেতলৈ শুভেচ্ছা জনাইছোঁ। ধন্যবাদ।